হেভি ৱাৰ সেইখিনিতে দিছোঁ আপোনালোকক এটা গুৰুত্বপূৰ্ণ বাতৰি জুবিন গাৰ্গক লৈ বিতৰ্কত সোমাই পৰিছে চাৰ্চ ইঞ্জিন গুগল আপুনি যদি জুবিনৰ প্ৰকৃত নাম গুগলত চাৰ্চ কৰে তেন্তে গুগলে জুবিনৰ প্ৰকৃত নাম মহম্মদ জিহাদ হুছেইন মুন্না বুলি দেখুৱায় ইয়াক লৈ জুবিন অনুৰাগীৰ মনত উদ্বিগ্নতাই দেখা পাইছে সকলোৰে মনত এটাই প্ৰশ্ন জুবিনৰ প্ৰকৃত নামৰ ক্ষেত্ৰত কিয় এনেকুৱা হৈছে কোনে জুবিন গাৰ্গৰ বিষয়ে এনে ধৰণৰ ভুল তথ্য গুগলক প্ৰদান কৰিছে বা গুগলে কিয় কোনো ধৰণৰ ভেৰিফিকেশ্যন নকৰাকৈ এইদৰে অসমৰ এজন মহান শিল্পীৰ নাম এইদৰে ভুল তথ্যৰ জৰিয়তে প্ৰকাশ কৰিছে ইতিমধ্যে বহু জুবিন অনুৰাগীয়ে ছ'চিয়েল মিডিয়াৰ ইয়াৰ স্ক্ৰীনশ্বট লৈ পেলাই এইদৰে প্ৰশ্ন উত্থাপন কৰিছে বৰ্তমানলৈ জুবিন গাৰ্গে এই বিষয়লৈ একো প্ৰতিক্ৰিয়া দিয়া নাই যদিও গুগলৰ এনে কাণ্ড কিবা কাৰিকৰী বিজুতি নে আন কিবা কাৰণত হৈছে নিশ্চয় এক প্ৰশ্নৰ কাৰণ আৰু যদি আপোনালোকে বিচাৰে জুবিনৰ এই ভুল নামটো শুধৰণি হওক তাৰ বাবে আপোনালোকে কি কৰিব লাগিব তাৰ বাবে আপোনালোকে এইদৰে যিদৰে তলত ফিডবেক অপশ্যনটো দেখা পাইছে এই ফিডবেক অপশ্যনটো ক্লিক কৰিব আৰু ফিডবেক অপশ্যনটো ক্লিক কৰাৰ লগে লগে আপোনালোকে গুগলক জনাব পাৰিব যে তেখেতসকলে যিটো নাম দি আছে সেই নামটো ভুল তথ্য গতিকে ইয়াক তেওঁলোকে অতি সোনকালে শুদ্ধ কৰক এইদৰে যদি অসংখ্যজনৰ পৰা আমাৰ সকলোৱে ফিডবেক দিয়ে নিশ্চয় গুগলে অতি সোনকালে যি জুবিনৰ প্ৰকৃত নাম মহম্মদ জিহাদ হুছেইন মুন্না হৈ আছে সেয়া সলনি কৰিব বন্ধুসকল ইতিমধ্যে জুবিন ফেন ক্লাবে ইয়াৰ ওপৰত এটা প্ৰেছ বিজ্ঞপ্তি দি পেলাই তেখেতসকলে জনাইছে যে তেখেতসকলে ইয়াৰ ওপৰত উচিত পদক্ষেপ ল'ব আৰু ইতিমধ্যে তেওঁলোকৰ যি দুষ্ট চক্ৰ আছে যিসকলে গুগলক ভুল তথ্য প্ৰদান কৰিলে বা গুগলে কিয় এইদৰে ভুল তথ্য প্ৰকাশ কৰিলে তাৰ ওপৰত তেওঁলোকে এজাহাৰ দাখিল কৰিব গতিকে বন্ধুসকল আপোনালোকে কি ভাবে আমাক তলত কমেণ্ট কৰি জনাওক ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব নাপাৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিব ধন্যবাদ